মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি পঞ্চম অধ্যায় সমান্তৰ প্ৰগতিৰ অনুশীলনী 5.3 আলোচনা কৰিম। আমি আগৰ ভিডিঅ'টোত অনুশীলনী 5.2ৰ আটাইকেইটা দৰকাৰী প্ৰশ্নৰ উত্তৰ কৰি দিছোঁ। যিসকল ছাত্ৰ-ছাত্ৰীয়ে প্ৰথমবাৰৰ বাবে আমাৰ এই ভিডিঅ'সমূহ চাইছে, তেওঁলোকে ডিছক্ৰিপশ্যনত দিয়া লিংকসমূহত গৈ আগৰ ভিডিঅ'সমূহ চাব পাৰিব। তাৰোপৰি প্লেলিষ্টত সুন্দৰভাৱে অধ্যায়সমূহ বাছনি কৰি থোৱা আছে আৰু তাৰ পৰাও ভিডিঅ'সমূহ চাব পাৰিব। আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে এতিয়ালৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে যাতে এই চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু ভিডিঅ'সমূহ লাইক কৰে। এতিয়া অনুশীলনী 5.3ত দৰকাৰী সূত্ৰ উলিয়াম। সেইটো হ'ল এটা সমান্তৰ প্ৰগতিৰ প্ৰথম এনটা পদৰ সমষ্টি নিৰ্ণয়। আমি আগতে পাই আহিছোঁ সমান্তৰ প্ৰগতি এটা এনতম পদটো আছিল an সমান a প্লাছ n মাইনাছ 1 ইনটু d। আৰু এনতম পদটো যদি শেষ পদ হয় তেতিয়াহ'লে আমি ইয়াক এলেৰে সূচিত কৰিব পাৰোঁ, অৰ্থাৎ এল সমান a প্লাছ n মাইনাছ 1 ইনটু d। ধৰা হ'ল সমান্তৰ প্ৰগতি এটাৰ প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d। গতিকে সমান্তৰ প্ৰগতিটো হ'ব সমান্তৰ প্ৰগতিটো a প্লাছ d a প্লাছ 2d a প্লাছ 3d আৰু শেষ পদটো হ'ব, অৰ্থাৎ এনতম পদটো হ'ব a প্লাছ n মাইনাছ 1 ইনটু d। এই সমান্তৰ প্ৰগতিটোৰ এনটা পদৰ যোগফল SN হ'লে আমি পাম SN সমান a প্লাছ d প্লাছ a প্লাছ 2d আৰু শেষ পদটো হ'ব a প্লাছ n মাইনাছ 1 ইনটু d। যদি আমি শেষ পদক এলেৰে সূচিত কৰোঁ, অৰ্থাৎ শেষ পদ মানে ইয়াত এনতম পদৰ কথা কোৱা হৈছে। শেষ পদক এলেৰে সূচিত কৰিলে পাম অৰ্থাৎ এল সমান a প্লাছ n মাইনাছ d হ'লে আমি পাম SN সমান a প্লাছ d a প্লাছ 2d a প্লাছ 3d a প্লাছ 4d আৰু শেষ পদটো L। গতিকে এলৰ আগৰ পদটো হ'ব, অৰ্থাৎ আমি যদি ইয়াত a প্লাছ d a প্লাছ 2d গতিকে a প্লাছ 2d অৰ্থাৎ ইয়াৰ আগৰ পদটো হ'ল a প্লাছ d, অৰ্থাৎ a প্লাছ 2dৰ পৰা এটা d বিয়োগ, তেতিয়া a প্লাছ d পাম। তাৰ আগৰ পদটো হ'ব a প্লাছ d, আগৰ পদটো হ'ব a প্লাছ dৰ পৰা এটা d বিয়োগ, অৰ্থাৎ a পাম। ঠিক তেনেদৰে a প্লাছ 2dৰ
পিছৰ পদটো a plus 3d a plus 3d a plus 3d পৰা যদি আমি এটা d বিয়োগ কৰো a plus 3d minus d তেতিয়াহলে a plus 2d পাম অৰ্থাৎ তাৰে আগৰ পদটো পাম একেদৰে হেক পদটো যদি l হয় তে l ৰ আগৰ পদটো হ'ব l minus d l ৰ আগৰ পদটো l minus d পালো তাৰে আগৰ পদটো হ'ব l minus 2d পদসমূহ ওলোটা ক্ৰমত লিখি পাও Sn সমান L plus L minus D plus L minus 2D plus A plus 2D A plus D আৰু হেকৰ পদটো হ'ব A এটা দুটা শ্ৰেণী যদি মই যোগ কৰি দিওঁ দুটা শ্ৰেণী যোগ কৰি পাও Sn 2Sn সমান a ইয়াৰ প্ৰথম পদ প্ৰথম শ্ৰেণীটোৰ প্ৰথম পদ আৰু দ্বিতীয় শ্ৰেণীটোৰ প্ৰথম পদ যোগ কৰিলে হ'ব a plus l প্ৰথম পদ দুটা তে দ্বিতীয় শ্ৰেণী প্ৰথম শ্ৰেণীটোৰ প্ৰথম পদ আছে a দ্বিতীয় পদ আছে a plus d আৰু দ্বিতীয় শ্ৰেণীটোৰ দ্বিতীয় পদ আছে l minus d a plus d আৰু l minus d যোগ কৰিলে dd কেনসেল হ'ব a plus l থাকিব a plus l এনে একেদৰে তৃতীয় পদ দুটা যোগ কৰিলে আমি a plus l পাম অৰ্থাৎ প্ৰতিটো পদ যোগ কৰিলে আমি a plus l পাম এটা যদি শেষৰ পৰা যোগ কৰি আহো a plus l শেষৰ পৰা শেষতম পদটো অৰ্থাৎ শেষ পদ দুটা যোগ কৰিলে a plus l পাম তাৰ আগৰ পদ দুটা যোগ কৰিলে a plus l পাম প্ৰতিটো পদ যোগ কৰিলে আমি অৰ্থাৎ দুটা পদ যোগ কৰিলে সব a plus l পাম গতিকে ইয়াত মুঠ পদ আছিল এনটা গতিকে a plus l আছে এনটা a plus l আছে গতিকে আমি পালো টু Sn সমান n into a plus l ইয়াৰ পৰা পাম Sn সমান n by 2 into a plus l বা আমি এনেকৈ লিখো বাৰু Sn সমান n into a plus l by 2 একে কথা গতিকে আমি পালো Sn সমান n by 2 into a plus l ইয়াত l টো হল শেষ পদ n টো হল পদৰ সংখ্যা Sn টো সমষ্টি a টো হল প্ৰথম পদ গতিকে আমি এতিয়া যদি l ৰ মানটো বহাই দিও a plus l মানে আছিল হল nতম পদ শেষ পদটো আছিল অৰ্থাৎ আমি nটা পদ ধৰি লৈছিলো গতিকে a plus n minus 1 into d গতিকে এইখিনি সৰল কৰিলে পাম n by 2 a plus a 2a plus n minus 1 into d গতিকে Sn সমান এইটো গতিকে n by 2 into 2a plus n minus 1 into d অৰ্থাৎ এটা সমান্তৰ প্ৰগতিৰ প্ৰথম nটা পদৰ সমষ্টিৰ সূত্ৰ এইটো n by 2 whole into 2a plus n minus 1 into d আকৌ আমি পাইছো Sn সমান n by 2 into a plus l অৰ্থাৎ এটা সমান্তৰ প্ৰগতিৰ যদি শেষ পদটো দিয়া থাকে তেতিয়া হলে আমি এই দ্বিতীয় সূত্ৰটোৰ সহায়ত আমি এটা nটা পদৰ সমষ্টি উলাব পাৰো আকৌ যদি প্ৰথম পদ সাধাৰণ অন্তৰ d আৰু পদৰ সংখ্যা দিয়া থাকে অৰ্থাৎ a d আৰু n দিয়া থাকে তেতিয়া হলে আমি এই প্ৰথম সূত্ৰটোৰ সহায়ত nটা পদৰ সমষ্টি উলিয়াব পাৰো ছাত্ৰ-ছাত্ৰীসকলে এই দুয়োটা সূত্ৰ মনত ৰাখিব আৰু এই দুয়োটা সূত্ৰ মনত থাকিলে অনুশীলনটোৰ আটাইকেইটা গণিত
অৰ্থাৎ আটাইকেইটা সমস্যা সমাধান কৰাত আমাৰ অতি উজু হ'ব আমি অনুশীলনী 5.3 দুটিমান প্ৰশ্ন আলোচনা কৰিম প্ৰথমটো দিয়া আছে ইয়াত প্ৰথমত 1 নম্বৰ প্ৰশ্নৰ অধীনত 4টা প্ৰশ্ন দিয়া আছে প্ৰথমটো আছে 2 7 12 এই সমান্তৰ অনুক্ৰমটোৰ 10টা পদৰ সমষ্টি ওলাব দিছে গতিকে ইয়াক সমান্তৰ প্ৰগতি বুলি কৈছে গতিকে আমি ইয়াক পৰীক্ষা কৰাৰ দৰকাৰ নাই ইয়াত প্ৰথম পদ অৰ্থাৎ a সমান 2 আৰু সাধাৰণ অন্তৰ d সমান 7 minus 2 অৰ্থাৎ 5 আৰু পদৰ সংখ্যা n মানে 10টা দিয়া আছে এতিয়া আমি জানো sn সমান n by 2 whole into 2a plus n minus 1 into d প্ৰথম nটা পদৰ সমষ্টিৰ সূত্ৰ গতিকে s10 অৰ্থাৎ প্ৰথম 10টা পদৰ সমষ্টি এনৰ ঠাইত আমি 10 লিখিম 2 into a মানে হ'ল 2 plus 10 minus 1 into d মানে হ'ল 5 গতিকে তো 5 10 হৰণ 2 5 নেক্সট 2.4 নেক্সট 10 বিয়োগ 1 9 9 পূৰণ 5 45 অৰ্থাৎ 49 245 এতিয়া মই 2 নম্বৰ প্ৰশ্নটো আলোচনা কৰিছো যোগফল ওলাব দিছে মই এটা যাৰ 2 নম্বৰ প্ৰশ্নৰ অধীনত মোৰ 3টা প্ৰশ্ন দিয়া আছে মই এটা পাতি লৈছো প্ৰথমটো 7 plus 10 and half plus 14 plus 84 হেক পদটো 84 এর কেইটা পদ আছে কোৱা নাই ইয়াত দিয়া আছে প্ৰথম পদ অৰ্থাৎ আমি ইয়াৰ পৰা a পাম d পাম কিন্তু n নাপাও কিন্তু হেক পদ l টো পাম l টো দিয়া আছে গতিকে পদৰ সংখ্যাটো আমি ফাৰ্স্ট উলাই ল'ব লাগিব n টো দৰকাৰ আমাৰ সূত্ৰটো গতিকে ইয়াত a 7 আৰু d 10 and half minus 7 3 and half হ'ব অৰ্থাৎ 3 and half মানে হ'ল 7/2 এতিয়া আমি ধৰি লম nতম পদটো 84 আৰু হেক পদটো 84 ধৰা হ'ল nতম পদটো 84 এটাকে an সমান 84 অৰ্থাৎ a plus n minus 1 into d সমান 84 a মানে আমি পাইছো 7 plus n টো ওলাব লাগিব d মানে হল 2/7 সরি 7/2 184 গতিকে n minus 1 into 7/2 84 minus বাফালোৰ প্লাস 7 টো হো সাইড আনিছো minus 7 হ'ব গতিকে সৰল কৰিব লাগিব n minus 1 into 7/2 সমান 84 minus 7 77 এতিয়া n minus 1 সমান 7/2 টো হো সাইডে আহিলে পূৰণ হৈ আছে গতিকে এটো 2/7 হ'ব অৰ্থাৎ 22 হ'ব হাতেৰে 77ক 11 বাৰ হৰণ যাব 11 পূৰণ 2 22 গতিকে n minus 1 সমান 22 পালো গতিকে n সমান 23 গতিকে n সমান 23 আমি জানো s n সমান n/2 whole into a plus l যেহেতু হেক পদ দিয়া আছে গতিকে আমি a plus l পাতিম এটো সূত্ৰ পাতিলে ইজি হ'ব আকৌ আমি প্ৰথম সূত্ৰটো সহায়ত কৰিব পাৰো sn সমান n/2 whole into 2a plus n minus 1 into d
এইটো সূত্ৰত কৰিলেও হ'ব, কিন্তু ইয়াতকৈ বেছি ইজি হ'ব n/2 হোল ইনটু a প্লাছ l এই সূত্ৰটোত পাতিলে, কাৰণ ইয়াত শেষ পদ দিয়া আছে। ছাত্ৰ ছাত্ৰীসকলে এইটো নজৰ কৰিব। গতিকে n মানে হ'ল 23, কাৰণ 23টা পদ পাইছোঁ আমি। 23/2 হোল ইনটু a মানে হ'ল 7 প্লাছ l মানে হ'ল 84। বাছ এইখিনি সৰল কৰিলে আমি আমাৰ উত্তৰ পাই যাম। উম 23/2 into 84 plus 7 91। এটা 91 পূরণ 23। টু 093 আমি হরণ করিম। 10 দুগুণ 20, 4 দুগুণ 8, 1 12 হব, 14 দুগুণে 12, 1 13, 1 রব। 3 নম্বৰ প্ৰশ্ন এটা আলোচনা কৰিম। আমি পাইছো SN সমান n/2 ইনটু 2a প্লাছ n মাইনাছ 1 ইনটু d। তাৰোপৰি nতম পদৰ সূত্ৰটো পাইছিলোঁ a প্লাছ n মাইনাছ 1 ইনটু d। গতিকে প্ৰথমটো দিয়া আছে a সমান 5, d সমান 3, an অৰ্থাৎ nতম পদ সমান 50। গতিকে n আৰু SN ওলাব লাগে। আমি জানো an সমান a প্লাছ n মাইনাছ 1 ইনটু d। গতিকে an মানে হ'ল 50 সমান a মানে হ'ল 5 প্লাছ n মাইনাছ 1 ইনটু d মানে হ'ল 3। 50 মাইনাছ 5 সৌ চাইডৰ প্লাছ 5টো বাওঁফালে আহিছে, প্লাছ n মাইনাছ 1 ইনটু 3 অৰ্থাৎ 45 সমান 3n মাইনাছ 3 অৰ্থাৎ 45 প্লাছ 3 সমান 3n অৰ্থাৎ আমি পাম 48 সমান 3n। গতিকে n হ'ব 16। 48ক 3 হৰণ কৰিলে 16 হ'ব। তে n পালোঁ, আমাক লাগে SN। গতিকে SN সমান n/2 হোল ইনটু a প্লাছ l। ইয়াত l আৰু n একেই হ'ব, কাৰণ n মানে 50, লাষ্ট টাৰ্মটো দিয়া আছে 50, শেষ পদটো দিয়া আছে 50। গতিকে শেষ পদক আমি এলেৰে সূচিত কৰিব পাৰোঁ। গতিকে n মানে হ'ল 16/2, a মানে হ'ল 5 প্লাছ l মানে হ'ল 50। 8 পূৰণ 55 গতিকে 440। গতিকে ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত আমি কুৱেশ্যন নম্বৰ 4ৰ পৰা বাকীকেইটা আলোচনা কৰিম। আজিলৈ সামৰিছোঁ, ধন্যবাদ।